হাই জান, কি কৰিছা? ভাত খালানে? মোৰ ৰীলটো চালা নাই? এই কাৰ লগত কথা পাতিছে চাওঁচোন ৰ। এইটো কাৰ পিতেকৰ লগত কথা পাতিছে? ভালকে দেখাই নাই নহয়। এইটোচোন ডালিমীৰ পিতেক। ৰ মই দিওঁগৈ। জান, ৰবা হা, কোনোবা আহিছে নেকি? তোক মই চাইহে আছিলো, তই ডালিমী পিতেকৰ লগত কথা পাতি আছিলি হা? মা, মই ৰীলহে বনাই আছিলোঁ। মই দেখা নাই তই কি কৈ আছিলি। মই তোক চাইহে আছিলো ঠিকেই দি, তই ডালিমী পিতেকৰ লগত কথা পাতি থকা নাই। তোলে মই গোটৰ মেনেজাৰ ঠিক কৰি থৈছো, তই ভিতৰলৈ যা। গৈছো। এতিয়া মই ডালিমী পিতেকক এসেকা দি থৈ আহোঁ। ডালিমী এজনী ওলাই নাহক কেলে? কোননো আহিলে জানো, দুপৰীয়াখন শুবলৈ খাবলৈও শান্তি নাই। কোনেনো চিঞৰি আছে জানো? পদুমী তইহে। এই ছাগলীৰ কাৰণে এদিন আহিবি, গৰুৰ কাৰণে কিহৰ কিডাল কৰিবলৈ আহিবি? এতিয়া একো নজনাই হলি। মোৰ ঘৰতে আহি চিঞৰ বাখৰখন লগাই আছহি যে। পিতেৰে চিঞৰ লগা কাম কৰিছে যে চিঞৰিবই লাগিব। হয়নে? মোৰ পুতেৰে কি বা কৰিলে? পুতেৰে ক'ত আছে? খবৰ আছেনে? পুতেৰে বাহিৰত কি কৰি আছে গম পাৱ নে তই? দুমিছা, এই গৰমত মাথা চাথা মোৰ এনেই গৰম হৈ আছে, আৰু গৰম কৰি নাথাকিবি। কি কথা ক'বলৈ আহিছ হা? মোৰ ছোৱালীয়ে চাকৰি কৰা দৰা এটা পাবলৈহে পালে। ইয়াতো কি কৰোঁ কি নকৰোঁ লাগিছে, সেইকাৰণে পুতেৰকে লগাইছে মোৰ ছোৱালী ফচাবলৈ। ছোৱালী চাগে বৰ ভাল, এখন তাল অকলে নাবাজে নহয়। তোৰ যদি ছোৱালীৰ বিয়া ঠিক হৈ আছে, মোৰ ল'ৰাৰ লগত লাইন মাৰিবলৈ কোনে ক'লে? তোৰ ল'ৰা মই কেনেকুৱা জানো নহয়। মোৰ ছোৱালীৰ কথা বেয়াকে নকবি, মোৰ ল'ৰাৰ কথা বেয়াকে ক'বলৈ নাহিবি। তই মোৰ ঘৰত আহি মোৰ ল'ৰাৰ কথাকে বেয়াকে ক'বলৈ আহিছ। তোক আজি কমি এইযোৰ চেণ্ডেল দেখিছ? 5 নম্বৰ গালত বহুৱাই দিম। তোৰ 5 নম্বৰহে, মোৰ 6 নম্বৰ। তোৰ লগত মই এতিয়া কাজিয়া কৰিবলৈ অহা নাই, পিতেৰক চম্ভালিবি। মই এতিয়া যাওঁ। যা তোৰ অপেশ্বৰী ছোৱালীক কোনে বিয়া পাতে দেখিম নহয়। মই থাকে গ'লো নহয়। ছাতিটোৱে মুখে চুকে ভাঙিবা নি? মেনেজাৰ ছাৰ হ'বলৈ আহিলেই, মই জানো পাই। ছাৰ আহিলে, আহক। গৈছো বাইদেউ, গৈছো। ছাৰ বহক। বাইদেউ পানী গিলাচ দিবচোন। ছাৰ গৈছো আনিছো ৰ'ব। আজি ছোৱালী নিবলৈ আহিছো যেতিয়া নিমেই মই। এইজনী ক'তনো গ'লগৈ জানো? গোটৰ মেনেজাৰ আহিছিলে, পানী অকণ দিবগৈ লাগিছিলে। গোটৰ মেনেজাৰ আহিছে, পানী দে গৈ মই নোৱাৰো পানী চানী দিব। চোলা মোচলা কিবা এটা কৰি পঠাব লাগিব যা। মই ৰমেনকহে ভাল পাওঁ, তালৈকে বিয়া হ'ম আৰু তাৰ বাদ দি বেলেগ। ৰমেনলৈ গ'লে কি খাব? এইটো গোটৰ মেনেজাৰ, বহুত পইচা আছে, আমি কিস্তিও দিব নালাগে, গম পাৱ নে তই? কি বহুত পইচা আছে? বাদ দিলো ৰমেনক, গোটৰ মেনেজাৰলৈকে যাওঁ। খালো বাইদেউ। এতিয়া কথা এটা হ'ল নহয়। আপোনালোকে পতালো আৰু। বহুত পইচা আছে, যাওঁ। তাকে কৈছে নি বাইদেউ? তেতিয়াহ'লে লৈয়ে যাওঁ আৰু। পঠিয়ালো আৰু যেনে ছোৱালীজনী। এতিয়া গোটৰ কিস্তিও দিব নালাগে।
গুচিয়ে গ'ল মই তোক কৈছিলোৱে সেইজনীয়ে গোটৰ মেনেজাৰ ভাল পায় বুলি তইহে নুশুন পৃথিৱীত ছোৱালী অভাৱ আছে নেকি মই তোক ফুলেশ্বৰী জীয়েককে চাই দিম ব'ল ফুলেশ্বৰী জীয়েক এই জীয়েকক মায়ে চাই দিলে হয় এতিয়া কি খুৱাম কি নোখুৱাম বাদ দে তই ছোৱালী পাই গ'লে এতিয়া খোৱা বোৱা বাদ দে পদুমীয়ে জীয়েকক ফুচুলাই পঠিয়ালে গোটৰ মেনেজাৰলৈ কিস্তিও দিব নালাগে তাই এতিয়া ফুটনি কি চাবি এতিয়া তাই ময়ো আমাৰ ল'ৰাক ফুলেশ্বৰী জীয়েকলৈকে চাওঁগৈ যাওঁৱেই তাইও চাকৰি কৰে যাওঁৱেই মই